শ্ৰদ্ধেয় শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকক স্বাগতম জনাইছোঁ SRB আসাম টেক ইউটিউব চেনেলত। বন্ধুসকল মই আপোনালোকক কোৰ্স 506 ৰ assignment 1 और assignment 2 और assignment 3 সকলোবোৰ উত্তৰ দি দিছোঁ। লগতে কোৰ্স 507 और assignment 1 और 1 নম্বৰ প্ৰশ্নৰ উত্তৰ দিছোঁ আৰু কোৰ্স 508 ৰ assignment 1 1 নম্বৰ প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দি দিছোঁ। আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ কোৰ্স 507 assignment 1 ৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। যদি কোনো নতুন বন্ধু এতিয়ালৈকে কোৰ্স 506 কোৰ্স 507 আৰু কোৰ্স 508 ৰ assignment-ৰ উত্তৰসমূহ পোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপশ্যনত মই লিংক দি দিম। আপোনালোকে লিংকত ক্লিক কৰি এটা কৈ সবকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকে PDF ফাইলত ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল কোৰ্স 507 assignment 1 ৰ 2 নম্বৰ প্ৰশ্নটো আছিল বিদ্যালয় শিক্ষা ব্যৱস্থাত সমাজক জড়িতকৰণ কৰাৰ আৱশ্যকতাৰ বিষয়ে বৰ্ণনা কৰক। বিদ্যালয়ত শিক্ষাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সমাজক কেনেদৰে জড়িতকৰণ কৰিব? অতি কমেও 4টা উপায় পৰামৰ্শ আগবঢ়াওক। বন্ধুসকল তো উত্তৰখিনি তলত দিয়া আছে, আপোনালোকে কাইন্ডলি যেতিয়া লিখাৰ সময়ত অকণমান স্পেলিং ভালদৰে চাই ল'ব। মই টাইপ কৰাৰ সময়ত কেইটামান স্পেলিঙত ৱাৰ্ডৰ স্পেলিং ইয়াত ভুল আছে, আপোনালোকে কাইন্ডলি স্পেলিংসমূহ ভালদৰে চাই ল'ব। উত্তৰসমূহ ইয়াত তলতে দিয়া আছে উত্তৰ, আপোনালোকে ভালদৰে চাই লৈ লিখি ল'ব। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱ বা আত্মীয়জনলৈ হোৱাটছএপ ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ যোগেদি। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো এক্টিভ কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ আপলোডবোৰ আপোনালোকে সকলোৰে আগত বিনামূলীয়াকৈ পাই থাকে। বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় আই অসম।